কি জানো ন সত্যৰঞ্জন? তই কেৱল জানো যে বেলেগৰ পত্নীৰ লগত কেনেকৈ থাকিব লাগে সেইটোহে জানো তই। তইতো নিজৰ পত্নীকে তই সন্মান দিব নাজানো, নিজৰ পত্নীৰ লগতে তই সময় দিব নাজানো। তই কিয়? আসসালামু আলাইকুম বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ, আল্লাহে বহুত ভালে ৰাখিছে। তো বন্ধুসকল, হয়তো থাম্বনেল চাই গমেই পাইছে কিহৰ কথা পাতিম আজি আমি সকলোৱে। তো আমাৰ ইছলাম ধৰ্মৰ মুছলমানসকলৰ শত্ৰু যোগে যোগে বহুত শত্ৰু ওলাইছে। আপোনালোকে হয়তো সকলোৱে জানে কিমান শত্ৰু আছে ইছলাম ধৰ্মৰ। সকলোৱে মানে কিমান বেয়া পায় ইছলাম ধৰ্মটোক, কিমান বেয়া পায় মুছলমানসকলক, কিমান বিকৃত ৰূপত মানে মানুহৰ আগত তুলি ধৰে। তো কেৱল হিন্দুবিলাকে নহয়, মুছলমানৰ এনেকুৱা কিছুমান মুছলমান মানুহো আছে যিবিলাকে মানে আমাৰ ইছলাম ধৰ্মটোক বেলেগৰ আগত বিকৃত ৰূপত মানে বেলেগ ধৰণে মানে ধৰিবলৈ মানে ট্ৰাই কৰে। তো বন্ধুসকল, তো আজি আমি মানে আমাৰ এজন শত্ৰু, মানে আমাৰ শত্ৰুৱেই আমাৰ ইছলাম ধৰ্মৰ শত্ৰু, আমাৰ মুছলমানসকলৰ শত্ৰু, আমাৰ কোৰাণ শ্বৰীফক লৈ বিকৃত কৰা এজন মানুহৰ কথা পাতিম। হয়তো বহুত মানুহ আছে, কিন্তু আমি ওচৰৰে এজন মানুহৰ কথা পাতিম। মানে আমাৰ অসমত এজন এনেকুৱা মানুহ আছে যিজনে সদায় মানে এনেকুৱা মানে ধাৰ্মিক মন্তব্য কৰি কোৰাণ শ্বৰীফক বা মুছলমানসকলক বেলেগ ধৰ্মে মানে বেলেগ পিনে মানে ঠেলি দিয়াৰ, সদায় মানে বেলেগ পিনে ঠেলি দিয়াৰ ট্ৰাই কৰে। এনেকুৱা এজন মানুহৰ কথা পাতিম, সেইজনেই হ'ল সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাৰ বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, তো আপোনালোকে সেইটো চাই ল'ব পাৰে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ মানে ভিডিঅ'বিলাকত আচলতে ভিউ বেছি হয়। মই গমেই নাপাওঁ যে আচলতে মানুহে কি খোজে। মানুহে আচলতে আজিকালি এজনৰ বিৰুদ্ধাচৰণ কৰাটো এইবিলাকেই খোজে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ জনাইছোঁ, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হ'লে অৱশ্যই ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰিবলৈ, কিয়নো আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে হয়তো পৰৱৰ্তী কালত ভিডিঅ' হয়তো প্ৰতিবাদো জনাব নোৱাৰিম, মানে কোনো ভিডিঅ' বনাবলৈ মানে ইমান উৎসাহ নাহে। তো বন্ধুসকল, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে এটা কথা জনাই লওঁ যে আপুনি যদি কাৰোবাক দোষ দিব যায়, মানে মোক আপুনি দোষ দিব আহিছে ধৰক, বা মই আপোনালোকক বা বেলেগ ধৰ্মৰ মানুহক কিবা এটা দোষ দিবলৈ গৈ আছোঁ, কিন্তু সেই দোষটো দিয়াৰ আগত নিজৰ মাজত কিন্তু চাব লাগিব, নিজৰ মনত চাব লাগিব যে নিজৰ মনত কিবা ভেদভাৱ বুলি নহয়, নিজৰ মনত কিবা মানে দুৰ্বলতা আছে নেকি, বা নিজৰ মাজত কিবা মানে তেনেকুৱা ভুল আছে নেকি। মই যিটো দোষ দিবলৈ গৈছোঁ সেইটো ক্ষেত্ৰত কিন্তু আগত নিজক চাব লাগিব যে নিজৰ মাজত নিজে যে দোষ দিব গৈ আছোঁ, নিজৰ মাজত এনেকুৱা কিবা ভুল আছে নেকি বা এনেকুৱা কিবা দোষ আছে নেকি, তাৰপিছতহে বেলেগক দোষ দিব লাগে। তো বন্ধুসকল, কথাটো এনেকুৱা, সত্যৰঞ্জন বৰাই সকলো সময়তে সদায় কৈ থাকে যে ইছলাম ধৰ্মত নাৰীৰ সন্মান নাই। এইটো কথা মানে কেনেকুৱা লাগে, মানে কি কওঁ আৰু, ইছলাম ধৰ্মত নাৰীৰ সন্মান নাই কেনেকৈ? ইছলাম ধৰ্মত নাৰীক বেলেগৰ আগত দি মানে খোলাকৈ হাফ পেণ্ট পিন্ধাই থৈ নিদিয়ে নহয়। কি কওঁ মানে, ইছলাম ধৰ্মত নাৰীৰ সন্মান কেনেকৈ নৰল? সিহঁতে কি কৈ থাকে জানেনে? ইছলাম ধৰ্ম নাৰীক বোলে মানে মানে পথাৰ হিচাপে, শস্য পথাৰ হিচাপে বোলে মানে। আৰে সেইটো ঠিকেই, শস্য পথাৰেই নাৰী অকল, কিন্তু কোনটো ক্ষেত্ৰত কৈছে, কোনটো ক্ষেত্ৰত কিহৰ কাৰণে কৈছে, সেইটোতো অলপ চালি জাৰি চাব লাগিব ন। কেৱল অকলে মানে এটা মানে বিভ্ৰান্তিমূলক এটা মন্তব্য কৰিলেই যে সেইটো হৈ যাব, সেইটোতো নহয়। সত্যৰঞ্জন বৰাই যে কৈ থাকে যে ইছলাম ধৰ্মত নাৰীৰ সন্মান নাই, নিজৰ ধৰ্মত নাৰীৰ কিমান সন্মান আছে সেইটো চা আগত। ইছলাম ধৰ্মত নাৰীৰ সন্মান কেনেকুৱা নাই সেইটো দেখাই দি তই। ইছলাম ধৰ্মত নাৰীৰ সম্পূৰ্ণ সন্মান আছে। ইছলাম ধৰ্মত নাৰীক পৰ্দাৰ ভিতৰত ৰাখে। মেইন কথা, নিজৰ ছোৱালী বা নিজৰ ঘৈণীয়েকক বাহিৰত যধে মধে ঘূৰিব নিদিয়ে। দ্বিতীয় কথা, সকলো সময়ত বাহিৰত কাম কৰিবলৈ নিদিয়ে। তৃতীয় কথা, এনেকুৱা ধৰণৰ বহুত সন্মান আছে ইছলাম ধৰ্মত নাৰীৰ। তই কি জানো ন সত্যৰঞ্জন? তইতো কেৱল জানো যে বেলেগৰ পত্নীৰ লগত কেনেকৈ থাকিব লাগে সেইটোহে জানো তই। তইতো নিজৰ পত্নীকে তই সন্মান দিব নাজানো, নিজৰ পত্নীৰ লগতে তই সময় দিব নাজানো। তই কিয় বেলেগ ধৰ্মৰ কথা কৈ থাক? তো সেইকাৰণে মই প্ৰথমত কৈ লৈছোঁ যে বেলেগক কিবা দোষ দিয়াৰ আগত নিজৰ দোষটো আগত চাই ল'ব লাগে, তেতিয়াহে বেলেগক দোষ দিয়া যায় বা বেলেগক দোষ ধৰিবলৈ মানে কোনো ভুল নাথাকে নিজৰ মাজত। তো বন্ধুসকল, এনেকুৱা ধৰণৰ বহুত কথা আছে, তো হয়তো ক'লে শেষ নহ'ব। বহুত মানুহ আছে, বহুতে যিবিলাকে বেলেগ মানে ইছলাম ধৰ্মৰ বিষয়ে বহুত কিবা কিবি কৈ থাকে। আৰু বন্ধুসকল, সত্যৰঞ্জন বৰাই এইবিলাক তথ্য ক'ৰ পৰা পায় জানেনে? এইবিলাক তথ্য নহয় বাৰু, এইবিলাক কথা মানে ক'ৰ পৰা ক'বলৈ সাহস পায় জানেনে? কাৰণ বাংলাদেশ বা ভাৰতবৰ্ষৰে বিভিন্ন ঠাইত বিভিন্ন মুছলমানে মানে ইছলাম ধৰ্মটোক বিকৃত ৰূপত কৰি দি আছে। সেইকাৰণে সিহঁতে সাহস পায় বা সিহঁতে কথাবিলাক খুঁজি পায়, বিচাৰি পায় যে ক'ৰ পৰা কি ক'ব লাগে।
তো এনেকুৱাকৈ মানে বৰ্তমান সমাজখন চলি আছে, সমাজ ব্যৱস্থা বৰ্তমান এনেকুৱা হৈ গৈছে যে ইমান নিকৃষ্ট মনৰ মানুহ হৈ গৈছে চব, মানে ক'ব পৰা নাযায় মানে। সত্যৰঞ্জন বৰাই এখন কিতাপ লিখিছিল, ইছলাম ধৰ্ম আৰু কোৰাণৰ কলংকিত কথাবোৰ। প্ৰথমতে এটা কথা কৈ দিছোঁ, কোৰাণত কলংকিত নামৰ শব্দটোৱেই নাই, মানে কলংক বোলা বস্তুটো যে থাকিব লাগিব কোৰাণত সেনেকুৱা কোনো কথাই নাই, প্ৰথম কথা। তাৰপিছত দ্বিতীয়টো, কোৰাণ আল্লাহৰ বাণী, কোৰাণত বিন্দু মাত্ৰ ভুল নাই। যদি ধৰি দিব পাৰোঁ মই হিন্দু হৈ যাম, চেলেঞ্জ দি কৈছোঁ। এনেকুৱা বহুত ধৰণৰ ভিডিঅ' আছে, তহঁতে কিয় নাচাওঁ? ডক্টৰ জাকিৰ নায়কৰ ভিডিঅ' চাবি, যিবিলাকে বিকৃত ৰূপত ইছলামক মানে স্থাপন কৰিব খুজি আছে, তহঁতে ডক্টৰ জাকিৰ নায়কৰ ভিডিঅ' চাবি আৰু ভৰি ধুই পানী খাই আহিবি, তহঁতৰ চব ঠিক হৈ যাব। তো বন্ধুসকল, মানি লওক আপুনি বাটেদি গৈ আছে আৰু কেইটামান কুকুৰে ভুগি আছে, আপুনি কিন্তু সেই কুকুৰকেইটা খেদি নাযাব ন। আপুনি কিন্তু আপুনি ট্ৰাই কৰিব যে সেই কুকুৰকেইটা পাৰ হৈ মই কেনেকৈ যাব পাৰোঁ। তো এনেকুৱা কুকুৰ বাটে ঘাটে বহুত আছে, গতিকে এনেবোৰ কুকুৰক আপোনালোকে এৰি যাব লাগিব, আমি এৰি যাব লাগিব। এনেবোৰ কুকুৰক যদি এনেবোৰ কুকুৰৰ পিছত লাগি যাওঁ, কুকুৰে আমাৰ পিছত লাগি যাব। বুজি পাইছেনে কথাখিনি? মানে এনেকুৱা যিবিলাক জানোৱাৰ আছে, যিবিলাক ধৰ্মৰ নামত ভণ্ডামি কৰে, জানোৱাৰ মনৰ ভাৱৰ মানুহ আছে, সেইবিলাকক আমি এৰি যাব লাগিব। তেতিয়া সিহঁতে কুকুৰৰ নিচিনা ভুগি থাকক, আমি সিহঁতৰ কথাত কাণসাৰ নকৰিম নহয়। এনেকুৱা মানুহৰ কাণসাৰ কৰাৰ পিছত সিহঁতে চান্স পায় ক'বলৈ। গতিকে এনেকুৱা মানুহৰ কথাত আমি কাণ দিবই নালাগে। তেতিয়া সিহঁতৰ সকলো বন্ধ হৈ যাব, ভোকাটোও বন্ধ হৈ যাব, ধৰ্মক লৈ বিকৃত মন্তব্য কৰাটো বন্ধ হৈ যাব, সকলো বন্ধ হৈ যাব। তো বন্ধুসকল, আশা কৰোঁ সকলোৱে বুজি পালে যে সত্যৰঞ্জন বৰা আচলতে কি। তেওঁৰ চৰিত্ৰত দাগ আছে, বহুত দাগ আছে, সেইকাৰণে বেলেগক দাগ দিব খুজি আছে তেওঁ। গতিকে এনেকুৱা দাগ থকা মানুহৰ কথাত আমি কাণসাৰ কৰিব নালাগে আচলতে। কিন্তু হয়তো দুখ লাগে, ধৰ্মক লৈ কোনো এটা ধৰ্মক লৈ দুখ লাগে, ক'লে মানে দুখ লাগে। হয়তো আমি যদি হিন্দু ধৰ্মক লৈ বেলেগ কিবা কওঁ, সিহঁতেও দুখ পাব। সেইকাৰণে আমি নকওঁৱেই, কাৰণ ইছলাম হৈছে শান্তিৰ ধৰ্ম, শান্তি খোজে সদায় শান্তি খোজে। বেলেগ ধৰ্মক লৈ কেতিয়াও অকাট্য মন্তব্য নকৰে ইছলাম ধৰ্মৰ মানুহে, মুছলমানসকলে। তো বন্ধুসকল, আপোনালোকে কেতিয়াও বেলেগ ধৰ্মৰ মানুহক গালি নিদিব। আৰু এটা কথা, হেদায়ত কিন্তু মানুহে নিদিয়ে, হেদায়ত ৰহম কিন্তু আল্লাহে দান কৰে সদায়। এইটো কথা কিন্তু সদায় মানি চলিব লাগিব আমি। তেতিয়াহে আমি বুজি পাম যে আচলতে আল্লাহ যেতিয়া হেদায়ত কৰিব, তেতিয়া সকলোৱে বুজি পাব যে কোনটো ধৰ্ম কি আছে। তেতিয়া হয়তো মানুহে বহুত হাজাৰ মানুহ প্ৰত্যেক দিনত হাজাৰ মানুহ ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে। গতিকে মানুহে এনেই কৰা নাই, বহুত ডক্টৰ, বহুত ইঞ্জিনিয়াৰ, বহুত বৈজ্ঞানিকেও কৰি আছে ইছলাম ধৰ্ম গ্ৰহণ। গতিকে ইছলাম ধৰ্মত ইমান যদি ভুল থাকিলেই হয়, সত্যৰঞ্জনৰ দৰে মূৰ্খ এটাই কোৱাৰ দৰে যদি ভুল থাকিলে হয়, তেন্তে এনেকৈ নহ'ল হয়। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আল্লাহ হাফেজ।